নীলিম এটা সাধাৰণ গাঁৱৰ অসাধাৰণ ল'ৰা। পৰিয়াল এজন আছে, মাক, দেউতা আৰু এজন সৰু ভাই। নিচাৰ সৈতে তেওঁৰ জীৱন আৰম্ভ হৈছিল। নিচাই আছিল তেওঁৰ লগত সদায়। নীলিমৰ মনত অলপ অলপকৈ জোকাই উঠিছিল নিচাৰ বিষ। সুধিবলৈ কাকো নাছিল, বুজাবলৈ ক'বলৈ কাকো নাছিল। সকলোকে লুকাই তেওঁ আগবাঢ়িছিল ধ্বংসৰ পথত। এই মাজতে আহিল চুমি, এক কোমল অনুভৱ, এটি মৰমৰ নাম। চুমিয়ে নীলিমৰ অন্তৰত জ্বলালে এটা নতুন আশাৰ পোহৰ। চুমিয়ে ক'লে, নীলিম, মই তোমাক ভাল পাওঁ, কিন্তু মই নিচাৰ লগত প্ৰতিযোগিতা কৰিব নোৱাৰোঁ। তেওঁলৈ চাই নীলিম ভাঙি পৰিছিল। মাকৰ চকুপানী, ভাইটোৰ হতাশ মুখ আৰু চুমিৰ আঁতৰি যোৱা পদক্ষেপ, এইবোৰে তেওঁক খঙালে, ভিতৰত থকা মানুহজনক জগালে। তেওঁ স্থিৰ কৰিলে, সকলো শেষ কৰিব, নিচাৰ দাসত্ব ভাঙিব। নীলিম নামৰ নিচাযুক্ত ল'ৰাজনে নিচাক শেষ কৰিলে। আজি নীলিম সুস্থ, নিৰ্মল আৰু নতুন। নিচাই তেওঁৰ জীৱনৰ অধ্যায় আছিল, কিন্তু শেষ নাছিল। জীৱনত নিচা আহিব পাৰে, কিন্তু ঠিক সিদ্ধান্তে সকলো শেষ কৰিব পাৰে। নীলিম হে প্ৰমাণ, নিচা শেষ কৰিব পৰা যায়।